নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি আজি দেখাম কেইযোৰমান কাপোৰ। এইফালে আমাৰ কাপোৰ বনোৱা এতিয়াও চলি আছে, কৰি হ'ল, সেইকাৰণে ইহঁতে কাপোৰ জাপি আজি ডেলিভাৰী দিবৰ কাৰণে কেইযোৰমান কাপোৰ আমি পেকিং কৰিছোঁ, সেইখিনি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। এইযোৰ হৈছে এযোৰ কটনৰ কাপোৰ, মৌৰা চৰাই লগা। এতিয়া আপোনালোকক মেলি নেদেখাওঁ যিহেতু এযোৰ জাপা মেলা হৈ গ'ল, সেইকাৰণে আপোনালোকক মই ছাইডত এখন ফটো লগাই দিম। এনেকুৱা লাগিছে ক'ব, এযোৰ কটনৰ। আৰু এইযোৰ গোলাপ ফুল কৰা আছে। এইযোৰ মিক্স পাটৰ হয়, গুলপীয়া ৰঙৰ। আপোনালোকে লাগিলে অৰ্ডাৰ কৰিব পাৰে নিজৰ পচন্দৰ ৰঙৰ সৈতে। এইযোৰ খুলি নেদেখোঁ, আপোনালোকক ফটো দি দিম ছাইডত। আৰু এযোৰ কাপোৰ দেখাওঁ আপোনালোকক। আজিও এযোৰ ডেলিভাৰী দিবলৈ যাম, এযোৰ অৰ্ডাৰ আছিলে। আৰু এইযোৰ হৈছে সেউজীয়া ৰঙৰ মৌৰা চৰাই কৰা, বগা আৰু ক'লা দুটা ৰঙত কৰিছোঁ। এইযোৰ আপোনালোকক মেলি দেখাইছোঁ মই, ৰ'ব। এইযোৰ মৌৰা চৰাই লগা আৰু পটিটো এনেকৈ দিয়া আছে, এনেকৈ আছে গোটেইযোৰতে। কটনৰ হয় এইযোৰ, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এইখন হৈছে মেখেলাখন। এইখন ইয়াতো একে ধৰণে কৰা আছে, 3 লাইন দিয়া আছে, খালি ওপৰৰ লাইনত অকল বগাটো দিয়া আছে, ক'লাটো দিয়া হোৱা নাই। মাত্ৰ কৰি উলিয়াইছোঁ আমি, আজিয়ে দিবলৈ আছে, সেইকাৰণে আজিয়ে কৰিছিলোঁ। এইযোৰ গোলাপ ফুল কৰা আছে, চিম্পুলকৈ কৰা আছে, অকণমান বয়সস্থ মানুহে পিন্ধিব পৰাকৈ এইযোৰ। আৰু এনেকৈ পটি দিয়া আছে আৰু মাজতো এলাইন দিয়া আছে। এয়া ওলাইছে নাই, এনেকৈ কৰা আছে। আৰু এইযোৰ হৈছে মিক্স পাটৰ, এইযোৰ জপা হৈছে, সেইকাৰণে মেলি নিদিওঁ। আপোনালোকক এইযোৰ ফটো ছাইডত দি দিম। আৰু এইযোৰ হৈছে হালধীয়া, খুব ধুনীয়া, এইযোৰ পূৰা হেভিকৈ কৰা হৈছে, আপোনালোকে চাব পাৰে। এইযোৰ মৌৰা চৰাই কৰা আছে, এজনী খুব ধুনীয়া মৌৰা চৰাই। মিক্স পাটৰ হয়, এইযোৰ বহুত হেভি হয়। আপোনালোকক মই ছাইডত ফটো দি দিম, চাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এইযোৰ হৈছে এযোৰ বেঙুনীয়া ৰঙৰ কাপোৰ, মিক্স পাটৰ হয়, মৌৰা কৰা আছে। আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, এইযোৰ ইনবক্স কৰিব আপোনালোকে। ইয়াৰ মাজত বগাও আছে, আপোনালোকক মই এইযোৰ হৈছে এযোৰ ৰঙা মিক্স পাটৰ আপোনালোকে চাব পাৰে। এইযোৰ গোলাপ ফুল কৰা আছে হোৱাইটত, খুব ধুনীয়া এযোৰ কাপোৰ। এইযোৰ মই পিন্ধি পেলাই ফটো মাৰি থৈছোঁ, আপোনালোকক সেয়াও দি দিম, পিন্ধিলে কেনেকুৱা লাগে দেখিবলৈ। ইয়াত 3 লাইন দিয়া আছে একেলগে, তাৰপিছত এইফালে ওপৰতো এলাইন দিয়া আছে। এইখন হৈছে মেখেলাখন আৰু এইখন হৈছে চাদৰখন। এনেকৈ কৰা আছে আৰু মাজতো লাইন দিয়া আছে, আপোনালোকে চাব পাৰে, খুব ধুনীয়া কাপোৰ আছে। বগা মিক্স পাটত কৰা এইযোৰ গোলাপ কৰিছোঁ ইয়াত। আৰু এইযোৰ মাজত গেৰ টাইপ ডিজাইন দিয়া আছে, 3 লাইন এয়া মাজত দি দিছোঁ। এয়া কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আমাৰ কাম পূৰা চলাই আছে, কাপোৰ কানি জাপি আছে, কৰিলোঁ মেলিলোঁ, চাই আছে।